গুড আফটাৰনুন ফ্ৰম মুম্বাই। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ মৰম ভাল পাত ময়ো ভালে আছোঁ। চ' মই কেইদিনমান আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে মই মহাৰাষ্ট্ৰ যাই মই কি কৰিম কি কাম কৰিম আপোনালোকক দেখাৰ কথা কৈছিলোঁ, কিন্তু আহি ভিডিঅ' দিব পৰা নাছিলোঁ, কিবা অলপ প্ৰব্লেম হৈ আছিল। সেইকাৰণে আজি ভাবিছোঁ আপোনালোকক অলপ দেখাম কি কাম কৰোঁ। এয়া আপোনালোকে চাই থাকক কি কাম। এইটো চাওক ব্ৰিজ, ইয়াত ব্ৰিজৰ কাম লোৱা হৈছে, মানে আমাৰে নিজৰ মানুহ কাম লৈছে আৰু ইয়াতে ছাইডত মানে অকলে থাকে, ছাইডটো অকলে দেখিব মানে বহুত কষ্ট হৈ যায়। সেইকাৰণে মোক ঘৰৰ পৰা মাতিছে যে তই অলপ ইয়াত তই মোৰ লগত থাকে, মোৰ অলপ ভাল হ'ব, সহজ হ'ব থাকিবৰ কাৰণে, সেইকাৰণে আহিছোঁ। আৰু চাওক এতিয়া লাঞ্চ টাইম, সকলোৱে ভাত খাব গৈছে। মোৰ কাৰণে ইয়াত ভাত দি গ'ল, মই খালোঁ সেই ওপৰত বহি, তাতে বহি ভাত খালোঁ মই, আৰু এইবিলাক দি চাই আছোঁ যদি কোনোবাই চুৰে লয়। ইয়াত এটা কথা কওঁ, ইয়াত কিন্তু চুৰ বহুত, সেইকাৰণে মই দিনতে চাওক ইয়াত বহি আছোঁ, যদি কোনোবাই চুৰ কৰি লৈ যায় সেইকাৰণে মই দি আছোঁ ইয়াত। চাওক নেক্সটত ভালকৈ দেখাব চেষ্টা কৰিম, ওপৰত উঠি ওপৰৰ পূৰা ভিডিঅ' ওপৰৰ সকলোখিনি দেখাব ভালকৈ চেষ্টা কৰিম। এনেই এতিয়া অলপ টাইম পালোঁ, ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ, আপোনালোকে অলপ চাওক। আজিৰ কাৰণে এইখানে, নেক্সটত ভালকৈ ভিডিঅ' বনাম আৰু আপোনালোকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি থ'ব। বাই বাই।